প্ৰথম কথা যে ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে ধুনীয়াকৈ বিশ্লেষণ কৰিছে কথাখিনি কিন্তু যোৱাকালি যদি আপোনালোকে বাতৰি কাকত নপঢ়ে ক'ব লাজ লাগে আজি তাৰিখত আমাৰ অসমত মই লিখিছিলোঁ প্ৰথম ফাৰ্ষ্ট পেজতে ওলাইছিলে যে চিপৰাং কোনে কাক কেনে কয় তাত মই লিখিছিলোঁ কথাটো যে এই যে চিপৰাং মৰা ৰাজনীতি বা এই যে গাদ্দাৰ ওলাইছে এইবিলাক কথা এই গাদ্দাৰৰ প্ৰসংগবিলাক কোনে আৰম্ভ কৰিছে ভৱানীপুৰ সৰভোগৰ যি প্ৰাৰ্থিত প্ৰত্যাশী মানে তেওঁ আগবঢ়াইছে ৰঞ্জিত কুমাৰ দাসে আৰু মই নিজে ভৱানীপুৰ সৰভোগৰ নাগৰিক মানে মই ভোট তাতে দিওঁ মই তাৰে ভোটাৰ আৰু মই ইলেকশ্যনৰ আগতে আপোনাৰ এই ষ্টুডিঅ'ত আহিছিলোঁ তেতিয়াও মই কৈছিলোঁ যে পূৰ্বৰ সৰভোগ সমষ্টি এতিয়া ভৱানীপুৰ সৰভোগ সমষ্টি পূৰ্বতে যিটো এটা ধাৰা আছিলে বা ঢৌ আছিলে যে বিজেপিৰ প্ৰতি মানুহৰ যিটো আন্তৰিকতা বা মৰম মাজতে যি এই 5টা বছৰে CPIMৰ মনোৰঞ্জন তালুকদাৰ আহিলে তাৰপিছত সেই ধাৰাবিলাক চেঞ্জ হ'ল আপুনি অলপ আগতে ধুনীয়াকৈ কথাখিনি উল্লেখ কৰিলে যে কিমান সংখ্যালঘু ভোটাৰ আছে বা কিমান হিন্দু ভোটাৰ আছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত যেতিয়া আমি গ্ৰাছৰুট লেভেলত নামিলোঁ মই কোনো দল সংগঠনৰ ব্যক্তি নহয় আগতে কৈ থৈ দিছোঁ নিৰপেক্ষভাৱে যিখিনি মই জানো তেতিয়া আমি গম পালোঁ যে এই যি সংখ্যালঘু ভোটাৰবিলাক আছে ভৱানীপুৰ সৰভোগৰ আমাৰ অলপ আগতে উল্লেখ কৰিছিলে যে AIUDFে কিবা ভূমিকা পালন কৰিব একো ভূমিকা পালন নকৰে আমি জানো একো ভূমিকা পালন নকৰে সৰভোগ ভৱানীপুৰ সমষ্টিত একমাত্ৰ সংখ্যালঘু ভোটাৰৰ আজি মই কৈ থৈ দিছোঁ যে 55,000 ভোটাৰে ভৱানীপুৰ সৰভোগৰ বিৰোধীৰ পক্ষতে এতিয়াও আছে